এয়া আজি প্ৰেছাৰ কুকাৰত চিকেন পোলাও বনাইছিলোঁ আৰু মইনো কেনেকৈ বনাওঁ আপোনালোকৰ মাজত দেখুৱাওঁ বুলি ভাবিছিলোঁ। তেতিয়াহ'লে বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ। বনাবৰ কাৰণে এইখিনি লৈছোঁ মাংস। এতিয়া মাংসখিনিত এয়া হৈছে মিট মছলা, জিৰাৰ গুড়ি, ৰেড চিলি আৰু আদা নহৰুৰ পেষ্ট ধুনীয়াকৈ মিহলাই ল'ম। মছলাখিনি ধুনীয়াকৈ মাংসত মিহলাই ল'লে খাবলৈ খুব টেষ্টি লাগে। এয়া মোৰ মিহলাই লোৱা হৈ গ'ল। মাংসখিনি মই অকণমান ছাইড কৰি ৰাখিছোঁ। এইখিনি হৈছে গাজৰখিনি ধুনীয়াকৈ কাটি লৈছোঁ আৰু এইখিনি চাউল মই কিছু সময় তিয়াই ৰাখিছিলোঁ। এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ আৰু ইয়াত ওপৰত কেইটামান কাজু দি লৈছোঁ। এতিয়া এইখিনি ছাইড কৰি মাংসখিনি ভাজি ল'ম। এয়া মাংসখিনি ভাজিবৰ কাৰণে কেৰাহী এটা বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে এয়া শুকান জলকীয়া আৰু তেজপাত দি লৈছোঁ আৰু কেইটামান চফ গুটি দি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ মাংসখিনি ভাজি ল'ম। এয়া মাংসখিনি কেৰাহীত বহাই দিছোঁ। মাংসখিনি অকণমান সময় লৰাই উঠি এয়া নিমখ দি লৈছোঁ। আকৌ মাংসখিনি কিছু সময় ভাজি লৈছোঁ। এতিয়া ইয়াতে মাংসখিনি অলপ সময় ভাজি লোৱাৰ পিছত এয়া পিঁয়াজ দি লৈছোঁ কাটি ৰখা। এয়া কাটি ৰখা পিঁয়াজ দিয়াৰ পিছত মাংসখিনি কিছু সময় ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈ মাংসখিনি। কি ধুনীয়া এটা গোন্ধ আহিছে মাংসৰ পৰা আৰু খাবৰ কাৰণে কিজানি খুবেই ভাল লাগিব। খুব ধুনীয়া গোন্ধ আহিছে। পিঁয়াজৰ সৈতে মাংসখিনি কিছু সময় ভাজি লোৱাৰ পিছত এয়া কাটি ৰখা আলু দি লৈছোঁ। এয়া মাংসৰ সৈতে ধুনীয়াকৈ আলুখিনি কিছু সময় লৰাই লৈছোঁ। এতিয়া মাংস আৰু আলু সিজিবৰ কাৰণে প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে গেছৰ জুইকুৰা কমাই ঢাকন দি ল'ম। প্ৰায় 5 মিনিটমান সময়ৰ পিছত মই ঢাকনখন গুচাই লৈছোঁ। এতিয়া ইয়াতে কাটি ৰখা বিলাহী আৰু কেঁচা জলকীয়া দি ল'ম। এয়া বিলাহী আৰু কেঁচা জলকীয়া দিয়াৰ পিছত মাংসখিনি বিলাহীৰ সৈতে আকৌ কিছু সময় ধুনীয়াকৈ ভাজি ল'ম। মাংসৰ লগত বিলাহী আলু ধুনীয়াকৈ কিছু সময় এয়া ভাজি লৈ আছোঁ আৰু মাংস যিমানে ভাজি লোৱা হয় সিমানে খাবলৈ টেষ্টি লাগে। এয়া মাংসখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে অলপ পানী দি ল'ম। এয়া পানী দিয়াৰ পিছত মাংসখিনি কিছু সময় পানীৰ সৈতে উতল আহিব লাগিব। এইফালে মাংসখিনি হোৱালৈ এতিয়া মই এইফালে এটা কুকাৰ বহাই দিছোঁ। এতিয়া কুকাৰটোত অকণমান ঘি দি ল'ম। যিহেতু মই বনাব লৈছোঁ চিকেন পোলাও। এয়া ঘি দিয়াৰ পিছত ঘিখিনি গৰম হোৱাৰ লগে লগে এয়া মই গাজৰখিনি দি লৈছোঁ। এয়া লগতে একেলগে চাউল, কাজু আৰু খিচমিচ দি লৈছোঁ। এতিয়া গোটেইখিনি সামগ্ৰী ধুনীয়াকৈ কিছু সময় লৰাই লৈছোঁ। এয়া কিছু সময় লৰাই লোৱাৰ পিছত এতিয়া ইয়াতে অকণমান চেনি দিছোঁ। চেনিটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কিন্তু অকণমান মিঠা মিঠা লাগিলে খাবলৈ ভাল লাগে, সেইকাৰণে মই অকণমান চেনি দি লৈছোঁ। আৰু এইখিনি হৈছে গৰম মছলা আৰু এয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া গোটেইখিনি সামগ্ৰী ধুনীয়াকৈ আকৌ কিছু সময় গেছৰ জুইকুৰা কমাই ধুনীয়াকৈ ভাজি ল'ম। এয়া চাউলখিনি ভাজি লোৱা হৈ গ'ল। এইফালে মোৰ মাংসৰ জোলখনো হৈ গৈছে। এতিয়া এয়া মাংসৰ জোলখিনি চাউলখিনিত দি ল'ম আৰু ঢাকনখন বন্ধ কৰি দিম প্ৰেছাৰ কুকাৰৰ। এটা চিটি আহিলে গেছৰ জুইকুৰা বন্ধ কৰি দিম আৰু মোৰ পোলাও ৰেডি হৈ যাব। এয়া মাংসৰ জোলখিনি চাউলখিনিত দিয়া হৈ গ'ল। এতিয়া কুকাৰৰ ঢাকনখন বন্ধ কৰি দিম। এটা চিটি অহাৰ পিছত গেছটো বন্ধ কৰি দিছোঁ আৰু এয়া মোৰ কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক চিকেন পোলাও দেখাই আছোঁ কেনেকুৱানো হৈছে দেখিবৰ কাৰণে। এয়া মোৰ টেষ্টি চিকেন পোলাও ৰেডি। কেনেকুৱানো হৈছে দেখিবৰ কাৰণে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া মই মাংস
অলপ ভাজি ৰাখিছিলোঁ ভাজা মাংস খাবৰ কাৰণে খুবেই ভাল লাগে পোলাওৰ লগত। এয়া চিকেন পোলাওৰ লগত চিকেন ভাজি খাবলৈ ৰেডি।